हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल आशा करूँ সকলো ভালে আছে মোৰো ভালে বাৰু আজি বহুত দিনৰ মূৰত নতুন এটা ব্লগ লৈ আহিছো আৰু মোৰ এই নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি সানডে বুলি অলপ ওলাই আহিছো ফুৰিবলৈ যাও ক'ত ফুৰিবলৈ যাও এতিয়া নকওঁ ভিডিওটো শেষলৈকে চাই থাকিলে গম পাব আৰু লগত ভাইটি আৰু মিষ্টাৰৰ লগৰ এজন মিষ্টাৰ আৰু আমাৰ জ্ঞান দাদা আহিছে আৰু ভাইটিহঁত নামি গৈছে আৰু ভাইটি যেহেতু আমাৰ লগত ফুৰিবলৈ নাযায় হি যাব শিলিগুৰি আৰু হিয়া ট্ৰেইন ষ্টেচনত উঠাই থৈ আহোঁ তাৰপিছত আমি ফুৰিবলৈ যাম বলকচোন মোৰ লগত থাকক ভিডিঅ'টো এই আমাৰ ভাইয়াজি হাই হেল্ল' তুমি ক'ত যাবা যে কৈ দিয়া আকৌ শিলিগুৰি এতিয়া শিলিগুৰি যাব আৰু ইয়াক ট্ৰেইন ষ্টেচনত নমাই থৈ যাব লাগিব তাৰপিছত আমি গৈ আছোঁ ক'বালৈ এতিয়াই নকওঁ ক'ত যাম এইকেইটা আমাৰ হিৰো দুইটা এতিয়া আমি পালোহি শিমলুগুৰি ট্ৰেইন ষ্টেচন আৰু এতিয়া ভাইটিক পঠাই লওঁ আৰু এতিয়া ইয়াত ট্ৰেইনিং আছে বেংকৰ পৰা পঠাইছে শিমলুগুৰি ট্ৰেইন ষ্টেচন চবফালে মানুহ তোৰ যাব মন গৈছে নি তই জাগৈ যে কৃষ্ণ দাদাৰ লগত বাই বাই ইয়াক এৰি থৈ গুচি আহিলোঁ এতিয়া বেচেৰাটো অকলে অকলে ভয় লাগিছে নি তাক এৰি থৈ আহিলোঁ সি অকলে অকলে বেচেৰাটো আমাৰো এইফালে দেৰি হৈছে এতিয়া আকৌ পাইছোঁহি যে আমি সোণাৰী সেয়া আই লাভ সোণাৰী এতিয়া সোণাৰী পাৰ হৈছোঁ অ' চৰি সোণাৰী সোমাইছোঁহে বোলে ধুনীয়া ন ভিউটো চাব আজি পুৰা ৰ'দ আৰু ইটো চাইডে ডাৱৰ আমাৰ আইচক্ৰীম খাই খাই আহি আছে খাব নেকি দুইটা আইচক্ৰীম খাই খাই আহি আছোঁ পামগৈ আৰু যেতিয়া পাম গম পাব ক'লৈ আহিছোঁ আজি ইমান ধুনীয়া জেগা এটালৈ আহিছোঁ আৰু আপোনালোককো দেখাব চেষ্টা কৰিছোঁ যে মই ক'লৈ আহি আছোঁ ইমান ধুনীয়া ভিউ আৰু কিমান দেৰি আছে কৈ দিয়া আৰু আমি 10 মিনিটত আৰু এইফালে আগত সত্যদা বহি আহিছে মানে হাজবেণ্ডৰ বেষ্ট ফ্ৰেণ্ড বুলি ক'ব লাগিব এতিয়া সৰু কালৰ লগৰ আৰু লং ডিং 44 কিলোমিটাৰ বস্তু এগালমান মিষ্টাৰ আনি দিছে যিহেতু তাত বোলে একো নেপাওঁ খালি পাহাৰ য'ত গৈ আছোঁ আৰু ইয়াতো দেখিলে এতিয়া আমি ক'ত আহি আছোঁ আমি আজি দেখিতো গম পালে আমি আজি ক'লৈ আহিছোঁ আজি আমি আহিছোঁ লংডিং আৰু সেই মিষ্টাৰে আৰু পাছ বনাবলৈ গৈছে আৰু এয়া আমাৰ জ্ঞান আৰু মই গাড়ীত বহি আছোঁ জ্ঞানকতো চবেই চিনি পায়ে ই আমাৰ ঘৰত সৰুৰ পৰা থকা মানে মিষ্টাৰৰ ভায়েকৰ নিচিনাই আৰু তাৰপিছত ক'লৈ আহিছে কেনেকুৱা লাগিছে কৈ দে আহি ভাল লাগিছে আহি পেলাই লং ডিঙত আৰু সেই মিষ্টাৰে পাছ বনাবলৈ গৈছে আৰু পাছ লৈ আহক তাৰপিছত লংডিঙৰ ধুনীয়া ভিউ দেখাই আছোঁ আপোনালোকক ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ আৰু মোৰ লগতে আপোনালোকেও চাওক লংডিং এতিয়া পাছ লৈ পিনে আহি আছে মিষ্টাৰ আৰু মিষ্টাৰৰ বেষ্ট ফ্ৰেণ্ড
আৰু এতিয়া পাঁচ বনাই আহি আছোঁ জাষ্ট সোমাইছোঁ আৰু এয়া চব কি ধুনীয়া গোটেই ভিউটো ওৱান ডে এদিনৰ তাত 12 ঘণ্টাৰ ভিতৰত বেক কৰিব লাগিব ভিডিঅ' কল কৰিম লাহে 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 ওপৰলৈ উঠি আহি আছোঁ ন আজি মই জ্ঞানলৈ ইয়াৰ পৰাই এজনী ছোৱালী লৈ যাম কাৰণ সিয়া ঘৰত মন নবহে বিয়া পাতি দিব লাগিব ইয়াত ছোৱালী নিব নোৱাৰা ন ইয়াত থাকি ল'ব লাগিব মতাটো হয়নি অঁ ছোৱালীয়ে ল'ৰাক বিয়া পাতে ইয়াত সঁচাকৈ শ্বিলং নহয় নহয় এখন অৰুণাচল হ'ব অৰুণাচল আমি উপকমিলে গম পাওঁ তো গাড়ী চলা ভাগৰ লাগিছে নি তোমাৰ নাই লগা হাই দিছা মই যিমান পাৰোঁ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে মোৰ জৰিয়তে চাওক আৰু ভিউটো এনজয় কৰক নিজে দেখা সমান নহয় হ'লেও আজি যে পুৰা ঠিকছে ৰ'দ দিছে ন আমি সেই ওখ পাহাৰটোলৈ গৈ আছোঁ ন আমিতো গৈ আছোঁ ওখ পাহাৰটোলৈ আপোনালোকেও গৈ থাকক মোৰ লগত টালমাই ৰৈ যায় নি কাণখন টালমাই ৰৈ যায় ধুনীয়া গান এটা লগা গান দিওঁতে আছে আহিব নাই বনাব নাই খাওঁ নি আমি আকৌ পাহৰো বনাওঁ ন আমাৰ স্মাইলিটো পুৰা জাম্পিং কৰিছে to see each other shining bright. We have tonight, tomorrow when we are
আমি এতিয়া তলৰ পৰা আহি ওপৰ পালোহি। আগতে ইমান ধুনীয়া কৰি আহি আছোঁ। আপোনালোককো দেখাই আছোঁ, কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি। ইয়াত টোপনি নি long dapat ding. Ibu কেঁকুৰাবিলাক চোৱা বহুত জ্বলগা কল লৈ লোৱা কল এইটো জইন আছে এইটো জইনটো নালাগে आगे देखिए यहाँ पे देखिए कहाँ क्या है नहीं यहाँ पे बैग बैग वो सीधा वाला नहीं चाहिए छोटा वाला नहीं चाहिए जो कच्चा है ना कितने का है ये 500 दीजिए कितने का है भाग क्या हुआ ये 60 बहुत कैसे ये रुक रहा पास्ता लो मुझे बोलिए ले लो কল চল লৈ আজৰি আৰু কি ল'লা আছে এবাৰ জলকীয়া ল'বলৈ গৈছে এতিয়া মনত পৰিছে জলকীয়া ল'বলৈ আৰু গাড়ীত বহো দেই ইমান গৰম উঠিছে ইমান ধুনীয়া নহয় কোনফালে মই নিজে চাওঁনে ভিডিঅ' কৰোঁ ক'বই পৰা নাই কিনিবা বাঘ আছে সেইটো চব ঘৰটো ইমান ধুনীয়াকৈ বনাই থৈছে সেইখিনি নামি নামি কেতিয়া চামনো সেই তলৰবিলাক ইমান ধুনীয়া সেইখিনি ইমান ধুনীয়া চোৱা Wow. Yes,
টেণ্ট আছে তাত আমি ঘূৰাই দিলোঁ নালাগে আচ্ছা আমি এইখিনি গাড়ী ঘূৰাইছিলোঁ এইখিনি এইখিনি ঘূৰাই দিছিলোঁ এইখিনিৰ পৰা আমি সেই ৰাস্তাটোত মই হেৰি দেখিলোঁ পুলিচকে দেখিলোঁ নে কি ভাবিছ তই ক তই কেন কি ভাবিছ সি মানে একদম এনেকে একদম খিৰিকীখনলৈ ওলাই লৈ পিনে এতিয়া আহি আহি এঠাইত ৰখিলোহি আৰু আমাৰ জ্ঞানে ফটো মাৰিবলৈ এয়া গেঞ্জি পিন্ধি লৈছে গেঞ্জি আৰু এইফালে মিষ্টাৰহঁতে অকণমান টাইম ৰখিছে কি হ'ল এতিয়া আকৌ অকণমান দেৰি ৰখাৰ পিছত আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ আমি একদম পাহাৰৰ টপত আছোঁ এতিয়া পাহাৰৰ একেবাৰে ওপৰত আছোঁহি আৰু কি যে এতিয়া পাহাৰত বৰষুণ দি আছে কাৰণে সেইটো চাইডে এনে কলা কলা হৈ আছে এইটো চোৱা এইটো ঝৰ্ণাটো চোৱা পানী পৰি আছে বৰষুণ দিলে পানী বেছি পৰে পাহাৰত বৰষুণ দি আছে সেইটো কাৰণে পানী পৰিছে বেছিকে সেইটো চোৱা ইমান ধুনীয়াকে পৰি আছে বহুত বেছি বৰষুণ দিছে কিন্তু তাত পৰিছে আৰু সেইটো পুৰা পানীটো পৰি আছে সেইটো বৰষুণ দিছে চাগে পাহাৰত সেইটো কাৰণে বেছিকৈ পানীটো আহিছে এয়া চব কি ধুনীয়া সেইটো চোৱা ইমান ধুনীয়া সেই পাহাৰটো চোৱা নাই ৱা ইমান ধুনীয়া এডোখৰ ৰখিব লাগিছিলে তেতিয়াহে চোৱা ইমান ধুনীয়া আৰু ইয়াৰ পৰা চাওক আমি সেই তলৰ ৰাস্তাৰ পৰা আহি ইয়াৰ পৰা আহি এতিয়া আমি বহুত ওপৰত আছোঁ এতিয়া ন সেয়া চাওক পাহাৰৰ ভিউ এয়া মিষ্টাৰে প'জ দি ৰখি আছে আৰু এয়া সত্যদা ফটো মাৰিবলৈ প'জ দি আছে আৰু আমাৰ এইফালে জ্ঞানে জোতা চোতা খুলি দিলে একেবাৰে পাহাৰ চাওঁতে কিমান এটা সুন্দৰ পৰিৱেশ ইমান লগতে মিছৰে কিবা এটা ক'ব দেই এতিয়া এয়া চব কি ধুনীয়া পাহাৰৰ সুন্দৰ পৰিৱেশ আপোনালোককো দেখাই দিছোঁ আৰু ইমান কষ্ট কৰি বনাইছোঁ যিহেতু আপোনালোকৰ কাৰণে বনাইছোঁ সেইটো কাৰণে প্লিজ লাইক এটা হ'লেও মাৰিব আৰু এতিয়া ইয়াত ৰখি ফটো মাৰিলোঁ আৰু ভিডিঅ' কৰি ল'লোঁ
আৰু এতিয়া যাওঁ আৰু আগলৈ আচল মেইন ডোখৰ পোৱাগৈ নাই ধুনীয়া নেটটো পাইছে ৰিলছ এটা বনাই লওঁ ৰিলছ বনাইছোঁ তেতিয়া ফটো কপি দিম কিমান ভিউ চাব আৰু আপোনালোকে ইমান ধুনীয়া ভিউটো মানে এটা থাকি যাবলৈ মন গৈছে মোৰ ভাগৰ মানুহৰ এইবিলাক সৰু সৰু ঘৰবিলাক এতিয়ালৈকে লং ডিং পোৱাহি নাই মই নিজে ভিউ চাওঁতে মই ভিডিঅ' কৰিবলৈ পাহৰি গৈছোঁ এতিয়া আহি ফাইনেলি লং ডিং টাউন পাইছোঁহি আৰু চব কিমান ওপৰত পাহাৰ কাটি কাটি ঘৰ বনাই থৈছে চব একদম পাহাৰৰ ওপৰত গোটেই ভিউটো আৰু এয়াই লং ডিং আৰু এয়াই লং ডিং মুঠতে চব ফালে অকল পাহাৰে পাহাৰ ইমান ধুনীয়া এটা ভিউ কি ধুনীয়া চাওকচোন আপোনালোকে আৰু সেই ভিউটো লক্ষ্য কৰকচোন ইমান ধুনীয়া আৰু পাহাৰৰ সেই এতিয়া যিহেতু বেলি মাৰা যাব হৈছে ভিউটোতো আৰু বেছি ধুনীয়া এয়াই ফাইনেলি পালোহি লং ডিং আৰু ইয়াৰ ভিউটো চব কিমান ধুনীয়া আৰু সেই ওখ সেইবিলাক চব পাহাৰবিলাক পাৰ হৈ আমি আহিলোঁ আৰু সেই তলৰ পাহাৰৰ পৰা আহি সেই প্ৰথমতে ওখ পাহাৰবিলাক পাৰ হৈ আহি এতিয়া আৰু বহুত ওপৰত আছোঁহি আৰু এয়াই লং ডিং আৰু ভিউ চক কিমান ধুনীয়া মানে কি ক'ম আৰু সেইফালে সেইটো পাহাৰটো দেখিছে সেইটো আৰু সেইটো পাহাৰটো পাৰ হৈ আমি আহিছোঁ মানে ইমানেই ধুনীয়া পৰিৱেশ নহয় আপোনাক ক'বলৈ বাকী নাই মানে আৰু গোটেই ৰাস্তাটো আহোঁতে দেখালে গোটেই পৰিৱেশটো আৰু সেইবিলাক তলত দেখিছে সৰু সৰুকৈ বগা বগা সেইবিলাক চব সৰু এটা মানে সৰু কটেজবিলাক যেনেকৈ থাকে তেনেকুৱাকৈ সৰু এটা পাহাৰত ঘৰ মানে মানুহৰ আৰু খুব ধুনীয়া মানে কি যে ক'ম মোৰ যে থাকিয়ে যাবলৈ মন গৈছে আৰু এয়া ফাইনেলি লং ডিং পাই গ'লোহি আৰু এতিয়া ঘূৰিয়ে যাম আৰু ইয়াত খাবলৈ বাবলৈ একো নাই ৰাস্তাত যি লৈ আহিছিলোঁ চিপছ তাকে খালোঁ আৰু ফাইনেলি ইয়াত লং ডিং পাই গ'লোহি আৰু দেখিছে নহয় কি কৰি আছে আৰু কিনো দেখাম আৰু যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ লং ডিঙৰ ভিউটো আৰু আপোনালোকে চাই কেনেকুৱা পালে ক'বচোন আৰু যদি মোৰ চেনেলটো চাই ভাল লাগে আৰু মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব এতিয়া শুকান ৰুটি আলু মাংস খাই লৈছোঁ গাহৰি ফ্ৰাই এতিয়া খাই আছে জ্ঞানে এইফালে সত্যদা এইফালে তুমি এইফালে মই খাই লৈছোঁ খোৱাৰ পিছত আকৌ লগ পাই আছোঁ এতিয়া বেক হৈ আহি আছোঁ তললৈ পাহাৰৰ পৰা তললৈ যিহেতু এতিয়া আন্ধাৰ হৈ আহিছে আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিম বুলি ভাবিছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব থেংক ইউ